গাইছ আমি এতিয়া গৈ আছোঁ টাক্সিং। ভিডিঅ'টো একদম আপোনালোকে এতিয়া ষ্টাৰ্ট হোৱা নাই, এইটো একদম একেলগে চাব। ক'ত ক'ত কি কৰিলোঁ কি নকৰিলোঁ ভালকৈ চাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব দেই। Taliha. Taliha jaga kunci paku. Taliha kunci. Taliha na. Taliha kunci ya. Taliha. जगह तो क्या बोलेगा यार, इतना सुंदर जगह। लेमेकिंग पहुंच गया हम लोग अभी। এইটো একদম বহুত ডেঞ্জাৰ ৰাস্তাটোৰ ওপৰত পাথৰ পানী গিৰে, পাথৰৰ মাজে মাজে গিৰে বুলি কয়। আমি গম নাপাওঁ, যাওঁতে ঠিকে পালোঁ বাৰু, খালি পানীটো বহুত গিৰে বাৰু ইয়াত। ৰাস্তাও সৰু, দুখন গাড়ী ক্ৰছ কৰিব কাৰণে বহুত জামেলা আছে। ভালকৈ যাবলৈ আহিলে মানে আপোনালোকে আহিলে মানে। আৰু ইয়াতে আমি গলতিছে আৰ্মি কেম্পৰ ভিতৰত এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত আমিতো গম নাপাওঁ, প্ৰথম গেটটোত আৰ্মিয়ে ৰখোৱা নাই। যেতিয়া ভিতৰত পাই গ'লোঁ তেতিয়া এটা আৰ্মিয়ে চিটি মাৰি পিনি ৰখালে, কৈছে ইয়াত এলাউড নাই পাব্লিক। তাৰপৰা আকৌ আমি ৰিটাৰ্ণ বেক হৈ পিনি তলৰ ৰাস্তাটোহে টাক্সিং মানে যোনটো মানুহ বহা বস্তি তাত তেতিয়াহে পাইগৈ গৈ। আমি ইয়াতে গলতিছে সোমাই গৈছিলোঁ, অকল ইয়াত আৰ্মিহে এলাউ আছে কৈছে। ঘৰৰ পৰা গৈ পঠিয়াই দিলে, কৈছে আপোনালোকে ইয়াত কোনে সোমাব দিছে, আমিতো নাজানো ন, ফাৰ্ষ্ট টাইম আহিছোঁ। তাৰপৰা আকৌ ক'ৰবাত ৰিটাৰ্ণ বেক আহি পিনি সোমাইছোঁ ইয়াত আহি। अभी आज हम लोग पहुंच गए टाक्सिंग। बहुत दिन के बाद पहुंचा है। व्यू देखो कितना मज़ा है। और आर्मी कैंप जो ऊपर में है, गया था वहाँ में अलाउड नहीं है बोला, इसलिए वापस आ गया। ये हम लोग का गाड़ी। टाक्सिंग का আমি এতিয়া ওপৰত গৈ আছোঁ। সেইফালে ভাগৰ লাগিলে অলপ দেৰি, এই তাৰপৰা খোজকাঢ়িছোঁ ফিল্ডত। টাক্সিং নাই, এই তলৰ পৰা আহি আছোঁ আৰু ওপৰত যাব লাগিব। এইয়া অলপ জেগা, এইটো সুৰং বনাইছিলে নেকি, এইটো সুৰং বনাই এনেকৈ তলত যাব পৰা। তলত একটা হেৰি আছে বাংকাৰ, এইটো কাঠৰ হয়, একোৱে হোৱা নাই, ওপৰতহে লোহা। তক্তা আছে। এয়া বহুত ওপৰত আহি গ'লোঁ আমি এতিয়া। এইয়া বৰফ ভালকৈ দেখা পোৱা নাই, দেখা দিম আৰু। এইবিলাক 1962 যেতিয়া চাইনা আৰু ইণ্ডিয়া যুদ্ধ হৈছিলে না, তেতিয়া এইবিলাক আৰ্মি থকা জেগা। কিমান ওপৰত কিমান কষ্টত আৰ্মিবিলাক থাকে চাগে, মানিব লাগিব দেই। আমি সেই তলৰ পৰা আহিছোঁ, ভাগৰ লাগি গৈছে একদম। সেইটা বৰফ, সেইটো হিমালয় হয়, সেইটো বৰ্ডাৰ হয়। ইয়াৰ আগত আৰু বস্তি নাই, ইয়াৰ আগত আৰু একটা দুইটা আৰ্মি কেম্প আছে, তাৰপিছত চাইনা হ'ব। এইবিলাক চব কাটা গছ, ফেঞ্চিং নিচিনা লগাই ৰাখিলে হয়। এইটো এটা বাংকাৰ, ইয়াৰ ভিতৰত সোমাব পাৰি নি? এইবিলাক কেম্প আছিলে, ৰুম কিমান কষ্টত আছিলে আগতে আছে, মানিব লাগিব দেই। ইয়াৰ পৰা চবকে নটিচ কৰি লাগিব, চাইনা এইফালৰ পৰা আহে। এইটো আমাৰ সোৱণশিৰি নদীটো, সেইবিলাক ঘৰ, সেইটো পাৰ হ'লে চাইনা। গছবিলাক পূৰা বৰফ পৰি আছে।
এতিয়া কমিলে অলপ ভিডিঅ'টো ৰেডি পালে হ'লনে অঁ ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ইমান কষ্টত আমি ইয়াৰ ওপৰত আহিছোঁ খোজকাঢ়ি হালত বেয়া হৈছে পুৰা জেকেট চেক খুলিছোঁ ইমান ঠাণ্ডাত আমি জেকেট খুলিবলগীয়া হৈছে পুৰা ঘাম পচিনা ওলাই গৈছে পুৰা গছত বৰফ হৈ আছে আমি এতিয়া অহা দেৰি হ'ল না অলপ ছিজনটো জানুৱাৰী ফেব্ৰুৱাৰী মাহত বেছিকৈ পৰে বাৰু এই তলত নদী আছে যে নদী এইটো সুবনশী নদীটো হয় না এইটো পাৰ হ'লে চাই নাপাব না অঁ এই যে তাত পৰা বৰফটো পৰা দুপৰ পৰা পুৰা চমকি আছে চমকি হ'ব অঁ